বহাইছো আপোনালোকৰ বাবে বেষ্ট 4G মোবাইল আন্ডাৰ 5000 এই মোবাইলটো দুটা কালাৰ উপলব্ধ আছে আপোনাৰ নিয়াৰ ষ্টৰত আৰু 720p HD ডিসপ্লে দেখিবলৈ পাব মোবাইলটোত লগতে 5MP সেলফি কেমেৰা আৰু 8MP ৰিয়েল কেমেৰা উইথ ফ্ল্যাশ দেখিবলৈ পাব মোবাইলটোত লগতে দেখিবলৈ পাব 3000 মেগাহাৰ্টছৰ বেটাৰী মোবাইলটো দেখিবলৈ পোৱা যাব ফুল ডিসপ্লে দেখিবলৈ পোৱা যাব লগতে 13MP ৰিয়েল কেমেৰা আৰু 16MP ফ্ৰণ্ট কেমেৰা আৰু তাৰ বেটাৰী পিকআপ দেখিবলৈ পোৱা যাব 2900 মেগাহাৰ্টছৰ বেটাৰী এই মোবাইলটো 7.5 HD প্লাস ডিসপ্লে দেখিবলৈ পোৱা যাব লগতে 8MP ৰিয়েল কেমেৰা 3MP সেলফি কেমেৰা লগতে 3000 মেগাহাৰ্টছৰ বেটাৰী ইয়াত দেখিবলৈ পাব 5.45 HD plus display, 13MP real camera with flash, 5MP selfie camera with flash, 3000 MHz battery, face lock logote fingerprint এই মোবাইলটো দেখিবলৈ পোৱা যাব আৰু এই মোবাইলটো দেখিবলৈ পোৱা যাব 5.7 HD plus display 13MP real camera with selfie 13MP और बैटरी मेगाहर्ट्ज 3020 मेगाहर्ट्ज और बैटरी দেখিবলৈ পাব এই মোবাইলটোত 5.45 HD plus display দেখিবলৈ পাব লগতে 8MP low light selfie camera with 13MP real camera with 12 flash দেখিবলৈ পাব মোবাইলটোত 3050 MHz for battery আৰু এই মোবাইলটো দেখিবলৈ পাব 5 HD ডিসপ্লে দেখিবলৈ পাব লগতে 13MP ৰিয়েল কেমেৰা 5MP ফ্ৰণ্ট কেমেৰা আৰু 2500 মেগাহাৰ্টছৰ বেটাৰী এই মোবাইলটো only for PUBG lovers আৰু যেহেতু ইয়াত দেখিবলৈ পাব 18.9 ফুল ভাৰ্চন ডিসপ্লে দেখিবলৈ পাব লগতে 4000 মেগাহাৰ্টছৰ বেটাৰী উইথ ফিংগাৰপ্ৰিন্ট দেখিবলৈ পাব এই মোবাইলটোত এই মোবাইলটো দেখিবলৈ পাব 18.9 ফুল ভাৰ্চন ডিসপ্লে দেখিবলৈ পাব লগতে 3000 মেগাহাৰ্টছৰ বেটাৰী লগতে 5MP ৰিয়েল কেমেৰা আৰু 5MP সেলফি কেমেৰা 1GB RAM 8GB ষ্টৰেজ লগতে দেখিবলৈ পাব লগতে মোবাইলটো দেখিবলৈ পাব 6.1 ডিসপ্লে লগতে 8MP ৰিয়েল কেমেৰা 5MP ফ্ৰণ্ট কেমেৰা উইথ 4120 মেগাহাৰ্টছৰ বেটাৰী 5MP real camera, 5MP front camera আৰু 2550 MHz battery দেখিবলৈ পাব এই মোবাইলটোত
মোবাইলটো দেখিবলৈ পাব 5HD ডিসপ্লে দেখিবলৈ পাব লগতে 8MP ৰিয়েল কেমেৰা 5MP সেলফি কেমেৰা উইথ 3800 মেগাহাৰ্টছৰ বেটাৰী দেখিবলৈ পাব এই মোবাইলটোত 5.67 HD plus display দেখিবলৈ পাব 13MP ৰিয়েল কেমেৰা 5MP সেলফি কেমেৰা উইথ 2800 মেগাহাৰ্টছৰ বেটাৰী এই মোবাইলটো দেখিবলৈ পাব এইটো সকলোতকৈ গুড লুকিং মোবাইল হ'ব যিহেতু 3.4 ইঞ্চৰ ডিসপ্লে দেখিবলৈ পাব 5MP ৰিয়েল কেমেৰা 5MP সেলফি কেমেৰা উইথ 2300 মেগাহাৰ্টছৰ বেটাৰী আৰু এই মোবাইলটো দেখিবলৈ পোৱা যাব 6.1 ইঞ্চ ডিসপ্লে আৰু লগতে দেখিবলৈ পোৱা যাব 8 আৰু 2MP ৰিয়েল কেমেৰা লগতে 5MP সেলফি কেমেৰা উইথ 300 মেগাহাৰ্টছৰ বেটাৰী লগতে বন্ধুসকল আমাৰ যি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ লভ ইউ অল বাই বাই গাইজ